আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ বা তাবিজ লৈ আহিছোঁ। সেইখন হ'ল গৰ্ভৱতী মহিলাসকলে যে ৰাতি সপোনত ভয় পায় তাৰ আজি সমাধান লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো আধাতে এৰি থৈ নাযাব বা কাটি নাচাব, নহ'লে কিন্তু আপুনি একোৱেই বুজি নাপাব। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি এইটো চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। এই চেনেলত মই সকলো ধৰণৰ তাবিজৰ বিষয়ে আলোচনা কৰোঁ বা ভিডিঅ' আপলোড কৰোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিছুমান গৰ্ভৱতী মহিলা বা মাতৃয়ে পেটত সন্তান জন্ম দিয়াৰ পিছত দেখা যায় যে তেওঁলোকে ভয় পায়। তেওঁলোকৰ চলাফুৰা বেলেগ ধৰণৰ হয়। এই ভয়টো নতুনকৈ সন্তান যিসকল মহিলাই গৰ্ভধাৰণ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত বেছি হোৱা দেখা যায়। তেওঁলোকৰ খোৱা লোৱা কমি যায় আৰু ৰাতি সপোনতে ভয় পাই চিঞৰি উঠে। নতুনকৈ সন্তান গৰ্ভধাৰণ কৰা মহিলাসকল আৰু নানা ধৰণৰ সমস্যাত ভোগে। তাৰ বাবে আপুনি কি কৰিব? স্ক্ৰীনত থকা নক্সাটো এখন বগা কাগজত ৰঙা কলমেদি যিকোনো মুহূৰ্তত পাক পবিত্ৰ অৱস্থাত লিখিব। তাৰ পিছত সেই তাবিজ এখন মাদুলিতে ভৰাই গৰ্ভৱতী মহিলাৰ ডিঙিত বান্ধি দিব। আল্লাহৰ ৰহমতে সেই মহিলাৰ সেই সকলো ভয় নোহোৱা হ'ব। এয়া আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। আপোনালোকে যদি লাইক কৰে তেতিয়াহ'লে আমি নতুন ভিডিঅ' বনোৱাৰ উৎসাহ পাওঁ, আৰু যদি ভিডিঅ' বেয়া লাগে তেতিয়াহ'লে ডিছলাইক মাৰিব। আজিলৈ ইমানতে। আল্লাহ হাফিজ।